নমস্কাৰ সকলোকে মোৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত লং ভিডিঅ' বনাইছোঁ। আশা কৰোঁ সকলোৱে চাই ভাল পাব। আৰু আজি আছে খানা, সেইকাৰণে এটা কণ্টেণ্ট বিচাৰি পাইছোঁ। এইবাৰ ভাবিছোঁ 2026ত সপ্তাহত এটা হ'লেও লং ভিডিঅ' আপলোড দিম। নিজকে অকণমান কণ্টেণ্ট ক্ৰিয়েশ্যনৰ ফালে নিম বুলি ভাবিছোঁ। সেইকাৰণে বাকী মাহঁতে যিহেতু আজি খানা সেইকাৰণে যোগদানটো মোৰ কৰিমেই, কাৰণ মাহঁতে চলি যায় মইতো তলৈ যাওঁৱেই। বাকী ভিডিঅ'টো কেনেকুৱা হ'ব কি হ'ব এতিয়াই ক'ব নোৱাৰিম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব কি হয়। খানা যিহেতু আমাৰ ঘৰৰ পাছফালে খোৱা আছিলে, সেইকাৰণে মাহঁতৰ লগত পাছফালে আহিছোঁ আৰু বনাই আছিলে বাৰু অৱশ্যে। ৰৈ পিনে পৰা চবেই হাতে কামে লাগি আছিলে, আৰু মাতটো দি দিব পৰা নাই কাৰণ গান বাজি আছিলে, সেইকাৰণে কপিৰাইট লাগি যাব বুলি। সেইকাৰণে মই ভইচ অভাৰে দি দিছোঁ। আৰু পিনে পূৰা নাচি আছে, পাচলি কাটিছে, তামোল কাটিছে। বাকী এতিয়া এনজয় কৰক আপোনালোকে ভিডিঅ'টো। আৰু এইপিনে পূৰা নাচনীসকলে ৰ'ব পৰা নাই, তামাম নাচি আছে। মইনো কিয় ভিডিঅ' কৰিব লাগে, সেইকাৰণে ভিডিঅ' কৰি আছোঁ। পূৰা মই অকল ক্লিপ লৈছোঁ বাছ। আৰু সেইপিনে মাংস বনাই আছিলে, তাকো অকণমান ভিডিঅ' কৰি দিছোঁ। তাৰপাছত ভিডিঅ' কৰিম বুলি ভাবিলোঁ মাংস বনা, তাৰপিছত কৰিব নোৱাৰিলোঁ। আৰু কিনো মই তাত অকলে থাকিম, সৰু ল'ৰা ছোৱালীহে যিহেতু আছিলে, আৰু ছোৱালী আমাৰ এইখিনিত নাই, মই অকল আছিলোঁ। মাৰ লগত কি থাকিম বুলি ঘৰলৈকে গুচি আহিলোঁ। আৰু ইয়াতো মাতটো মিউট কৰি দিবলগীয়া হ'ল, কপিৰাইট লাগিব বুলি, মানে তামাম ভয় আৰু সেইটো। আৰু এইপিনে কৰি থকা আছিলে জলফাই পিটিকা, পূৰা জলকীয়া দিছে, ইমানে জ্বলা হৈছিলে। আৰু জলফাই খাই কোনে ভাল পায় কমেণ্ট কৰিব দেই। আৰু এইপিনে মাহঁতৰ পূৰা যুদ্ধ গানত নাচিবলৈ গান লগাবলৈ কৈ আছিলে, আৰু এখন পূৰা যুদ্ধ চলি গৈছে। এইপিনে খাবও হৈ গ'ল, চব পাত পাৰি মেলি বহি লৈছে, ডাঙৰ সৰু চব একেলগতে, মানে চবেই খাইছে। আৰু যিহেতু কলপাতত খোৱা মজাটো বেলেগ, সেইকাৰণে আমি ইয়াত কলপাততে লৈছোঁ খাবলৈ বুলি। আজি চিম্পলকৈ ভাজি চাজি একো বনোৱা হোৱা নাছিলে মাংসৰ কাৰণে। আৰু এয়া খাই মেলি আজৰি হৈ ফটো মৰা পৰ্ব চলিবলৈ লৈছিলে। তাৰপিছত চব গৰাগৰি আৰু কেৰাহী লৈছে, চৌকা মানে চৌকা পুতিছে। আৰু মই ভিডিঅ'টো ইমান দীঘল কৰি গৈ নাথাকোঁ, আৰু এডিট কৰিবলৈ এলাহ লাগে, সেইকাৰণে ভিডিঅ'টো ইমানতে সামৰণি দিছোঁ। যদি ভাল লাগিলে ভিডিঅ'টো তেনেহ'লে লাইক এটা কৰিব নাপাহৰিব। বাই।